মোৰ শেহতীয়া কাব্য সংকলন জীৱন অন্বেষণৰ সাধু। এই কাব্যগ্ৰন্থখনিৰ পৰা মই আজি এটি কবিতা পঢ়িবলৈ লৈছোঁ, শুনকচোন। জীৱন অন্বেষণৰ সাধু। মোৰ যাত্ৰাৰ বিপৰীতে বলিছে বতাহ, দূৰৈৰ হাবিখনৰ ওপৰেৰে এজাক চৰাই উৰিছে। ৰাতিলৈ ধুমুহা অহাৰ লক্ষণ পৰিস্ফুট হৈ উঠিছে। মই হাবিখনৰ মাজেৰেই পোনাই ল'ব লাগিব বাট। সৰু লুংলুঙীয়া বাট এটাৰে মই অকলশৰে আগবাঢ়িছোঁ। বাটটো দেখোন মোৰ দৰেই অকলশৰীয়া। টিলাটোৰ কাষেৰে উঠি যোৱা কেঁকুৰিটোক এটা অশৰীৰী আৰু বিষণ্ণ কবিতা যেন লাগিছে। জীৱন অন্বেষণৰ এটা নতুন সাধু কথা লিখিম আজি। এখন নিজান হাবি, এটা অকলশৰীয়া বাট আৰু এজন অকলশৰীয়া যাত্ৰীৰ বিপদসংকুল যন্ত্ৰণাকাতৰ অভিযানৰ শিহৰণকাৰী কাহিনীটো অন্ত নপৰালৈকে তুমি সাৰে থাকিবা প্ৰভু। ধন্যবাদ।